এসময়ত অনাচ নামেৰে এজন দুখীয়া মানুহে তেওঁৰ ঘৈণীয়েক আৰু 3টা ল'ৰা-ছোৱালীৰ সৈতে বাস কৰিছিল। সিহঁত ইমানেই দুখীয়া যে যিদিনাই অনাথ ভিক্ষা কৰিবলৈ নাযায় সেইদিনাই সিহঁতে লঘোণে থাকিব লাগে। মানুহজনৰ মনত এদিন বৰ বেজাৰ লাগিল। বেহা বেপাৰ কৰি ধন ঘটিবলৈ বুলি সি এখন দূৰ দেশলৈ যাবলৈ ঠিক কৰিলে। ভোক পিয়াহ আওকাণ কৰি সি বহুত দিন খোজকাঢ়ি গৈ থাকিল। এদিন ৰাতি এখন হাবি পাৰ হৈ যাওঁতে দেখিলে যে হাবিৰ ফালৰ পৰা উজ্জ্বল পোহৰৰ দৰে কিবা এটা তাৰ ফালে আহিব ধৰিছে। সি থমকি ৰ'ল। এগৰাকী অতি ধুনীয়া পাখি লগা পৰী তাৰ সন্মুখত থিয় দিলেহি। পৰীগৰাকীয়ে মিচিকিয়া হাঁহি মাৰি ক'লে, ইমান ৰাতি অকলে ক'লৈ যোৱা ককাই? অনাথে তেতিয়া তাৰ সকলো দুখৰ কথা পৰীগৰাকীক ক'লে। পৰীগৰাকীয়েও সকলো কথা বুজি পাই অলপ পিছতে অনাথক এটা ৰাজহাঁহলৈ ৰূপান্তৰিত কৰিলে আৰু চকুৰ পচাৰতে পৰীগৰাকী নাইকিয়া হৈ গ'ল। অনাথৰ মনত তেতিয়া আৰু চিন্তা লাগিল। সি মনতে ভাবিলে, ধন বস্তু বিচাৰি আহি এতিয়া ৰাজহাঁহ হৈ পৰিলো। মোৰ পত্নী আৰু ল'ৰা-ছোৱালী কেইটাৰ কি হ'ব? এনেদৰে ভাবি ভাবি দুখ মনেৰে সি এখন নদীৰ পাৰত বহি আছিল। তেনেতে তাৰ ছাঁটো পানীত দেখিবলৈ পালে। সি দেখিলে তাৰ পাখিবোৰচোন সোণৰ। তেতিয়া তাৰ বৰ ৰং লাগিল। পাছদিনাই উৰি গৈ নিজৰ ঘৰৰ ছালত পৰিলগৈ। সোণৰ ৰাজহাঁহ দেখি আটাইবোৰ বাহিৰলৈ ওলাই আহি চাবলৈ ধৰিলে। ৰাজহাঁহটোৱে তেতিয়া ক'লে, তহঁত বৰ দুখীয়া বুলি মই জানো। এই সোণৰ পাখিটো ল। এইটো বজাৰত বেচিলে বহুত পইচা পাবি। তাৰেই তহঁতৰ খোৱা পিন্ধাৰ খৰচ ওলাব। মই এইদৰে মাজে মাজে আহি একোটাকৈ পাখি দি যাম। এই বুলি পাখি এটা হৰুৱাই দি ৰাজহাঁহ গুচি গ'ল। অনাথৰ ঘৈণীয়েকে পাখিটো বেচি বহুত ধন পালে। এইদৰে হাঁহটোৱে মাহেকে পষেকে আহি পাখি দি যায়। লাহে লাহে অনাথৰ ঘৈণীয়েকৰ অৱস্থা ভাললৈ আহিল। সিহঁতৰ আৰু আগৰ দৰে দুখ কষ্টবোৰ নোহোৱা হ'ল। এদিন অনাথৰ ঘৈণীয়েকে ভাবিলে, হাঁহটোৰ কাৰণে আমি পইচা পাই আছোঁ। কেনেবাকৈ নহা হ'লে পইচা পোৱাৰ মুদা মৰিব। সেইবাবে তাক ধৰি গোটেইবোৰ পাখি একেলগে উভালি লোৱাহে ভাল হ'ব। তেতিয়া আমাৰ ধন উভৈনদী হ'ব। ভবামতেই কাম। সেইদিনা হাঁহটো যেতিয়া আহিল সিহঁতে বুদ্ধি কৰি তাক ধৰিলে আৰু গোটেইবোৰ পাখি উভালি পেলালে। হাঁহটোৱে বৰ দুখ পালে। বিষে কোপে কোনোমতে চুচৰি বাগৰি গৈ হাবিত সোমালগৈ। অনাথৰ ঘৈণীয়েকে মনৰ আনন্দত পাখিবোৰ নি পেৰা এটাত ভৰাই থলেগৈ। পাছদিনা পুৱাই তাৰে এটা বেচিবলৈ বুলি উলিয়াব খুজি দেখিলে যে পাখিবোৰ সোণৰ নহয়, সাধাৰণ ৰাজহাঁহৰ দৰে মটীয়া ৰঙৰ পাখিহে। অতি লোভ কৰি ঈশ্বৰে দিয়া বস্তু এনেকৈ হেৰুৱাত তাই হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে। সিহঁত আকৌ দুখীয়া হৈ গ'ল। সেইবাবে কোৱা হয়, লোভেই পাপ, পাপেই মৃত্যু।